গুৱাহাটীত উপস্থিত হৈছে ডিমগাল খ্যাত হেমমালিনী এয়া দেখুৱাইছোঁ আমি ডিমগাল খ্যাত হেমমালিনী এয়া গুৱাহাটীত উপস্থিত হৈছে আৰু আমি দেখুৱাইছোঁ নলবাৰী ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে অভিনেত্ৰীগৰাকী আহি পাইছে গুৱাহাটী হেমমালিনী গুৱাহাটী আহি পাইছে আমি গুৱাহাটীবাসী এয়া দেখুৱাইছোঁ মেডাম ৱেলকাম টু थैंक यू नलवारी मुझे रास फेस्टिवल है उसमें मुझे इनवाइट किया है हमारे सीएम ने और मैं इसके लिए यहाँ पर आई हूँ और मैं बहुत एक्सपेक्ट कर रही हूँ कि बहुत सुंदर प्रोग्राम कार्यक्रम हो रहा है उसमें मैं भी शामिल होकर देखने के लिए आई हूँ रास के बारे में पहले सुना था असम के जो रास होता है रास के बारे में सुना है मैं भी वही जगह से आ रही हूँ मथुरा से जहाँ भगवान श्री कृष्ण ने खुद वहाँ पे रास रचाया उसकी सांसद हूँ मैं तो अभी मैंने भी वहाँ रास करके ही आई हूँ तो मुझे बड़ा अच्छा लग रहा है कि यहाँ और से लोग असम के लोग जो रास करेंगे उसे देखने को मिलेगा मुझे ঠিক আছে এয়া ডিমগাল হেমামালিনী আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক আৰু এয়া গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেখেতক নলবাৰী ৰাস সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে আৰু নলবাৰী ৰাস সমিতিৰ নিমন্ত্ৰণক্ৰমে আহি গুৱাহাটীত উপস্থিত হৈছে ডিমগাল হেমামালিনী আৰু হেমামালিনীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা পোনে পোনে ৰেডিচন ব্লু হোটেললৈ ৰাওনা হ'ব আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ প্ৰখ্যাত অভিনেত্ৰী হেমমালিনী চিৰ পৰিচিত এই অভিনেত্ৰীগৰাকী চিৰসেউজ অভিনেত্ৰী বুলি কোৱা হয় কাৰণ তেখেতৰ যিসমূহ ছবি সেই ছবিয়ে লক্ষ লক্ষ চলচ্চিত্ৰ অনুৰাগীক মোহিত কৰি ৰাখিছে আৰু তেনেগৰাকী শিল্পীয়ে আজি নলবাৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ইয়াত উপস্থিত হৈছে আৰু ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱৰ অতিথি হিচাপে উপস্থিত হোৱা হেমমালিনীক আমি দেখুৱাইছোঁ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা তেওঁ ৰেডিচন ব্লু হোটেললৈ যাব আৰু অনুৰাগী যথেষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে এবাৰ অভিনেত্ৰীগৰাকীক ওচৰৰ পৰা চোৱাৰ বাবে ইয়াত উপস্থিত হৈছে আৰু আজি সন্ধিয়া হেমমালিনীয়ে নলবাৰী ৰাস সমিতিত তাত অংশগ্ৰহণ কৰিব মই এই মুহূৰ্তত নলবাৰী ৰাস কমিটিৰ বিষয়ববীয়া আছে আপোনালোকৰ ৰাসত এইবাৰ হেমমালিনী আহিছে ৰাসলৈ হেমমালিনী আহিছে কি ক'ব আদৰণি জনালে আপোনালোকে মই নগেন ডেকা আৰু আমাৰ পংকজ বৰ্মন মই নগেন ডেকা হৰি মন্দিৰৰ ছেক্ৰেটাৰী আমাৰ ৰাসৰ ছেক্ৰেটাৰী মনোজ চৌধুৰী আহিছে পংকজ বৰ্মন আহিছে আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আমি বাইদেউক আমি আদৰণি জনাবলৈ আহিছোঁ আৰু কথা বতৰা পাতিলোঁ আমি এতিয়া পোনে পোনে ৰেডিচন ব্লুলৈ যাম তাতে তেখেতে আহাৰ গ্ৰহণ কৰিব তাৰপিছত নলবাৰীলৈ লৈ যাম আজি আমাৰ এই যিটো হেৰি মানে তেখেত মথুৰাৰ সাংসদ গতিকে মথুৰাৰ পৰা এটা আমাৰ সাংস্কৃতিক দলো আহিছে যোৱাকালি পাৰফৰ্ম কৰিছে আজি বাইদেউৰ লগত পাৰফৰ্ম কৰিব আছিল নলবাৰী কমিটি আৰু নলবাৰী কমিটি এইবাৰ নলবাৰী ৰাসৰ যিহেতু মুখ্য আকৰ্ষণ বুলি ক'ব পাৰোঁ অন্যতম আকৰ্ষণ হেমমালিনী আপোনালোকে আদৰণি জনালে হয় আমি আদৰণি জনাইছোঁ আমাৰ কাৰণে পৰম সৌভাগ্য যে ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী হেমমালিনীয়ে নলবাৰী ৰাসত অংশগ্ৰহণ কৰিব আৰু আপোনালোকে সকলোৱে জানে যে অসমৰ ৰাস দুটা ভাগত বিভক্ত বুলি ক'লেও ভুল কোৱা নহয় উজনিৰ ফালে আমাৰ জীৱন্ত ৰাস আৰু নামনিৰ ফালে মৃন্ময় মূৰ্তিৰ ৰাস হয় আৰু এই মৃন্ময় মূৰ্তি আৰু যি জীৱন্ত ৰাস ইয়াত এক সংমিশ্ৰণ হ'বলৈ গৈ আছে নলবাৰী ৰাসত আৰু যি জীৱন্ত ৰাস মধুৰম শীৰ্ষক এক জীৱন্ত ৰাস তাত প্ৰদৰ্শন হ'ব সেই ৰাস আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব আজি প্ৰখ্যাত অভিনেত্ৰী হেমমালিনী আৰু অসমৰ যি জীৱন্ত ৰাস সেয়া স্বচক্ষে তেখেতে প্ৰদৰ্শন কৰিব আমি খুব আশাবাদী আহ্লাদিত আৰু সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে আমি কামনা কৰিছোঁ তেখেতে সন্ধিয়া ভাগত নলবাৰীৰ আমাৰ ৰাস মহোৎসৱৰ 89 সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱৰ যি মূল মঞ্চ আছে মূল মঞ্চত অসমৰ জীৱন্ত ৰাস শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৌজন্যত প্ৰদৰ্শন হ'ব জীৱন্ত ৰাস মধুৰম শীৰ্ষক আৰু সেই অনুষ্ঠানটো এতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিব কি কৈছে লগত থাকিব অসমৰ আমাৰ নিউজ লাইভ চেনেলৰ সন্মানীয় মুখ্য পৰিচালন CM মেনেজিং ডিৰেক্টৰ CMD ডক্টৰ ৰিনিকি ভূঞা শৰ্মা ডাঙৰীয়ানীও মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব
অগণন গণি শেষ কৰিব নোৱাৰা আপোনালোকে হয়তো আপোনালোকৰ চেনেলৰ জৰিয়তেও যোৱাকালি পৰহি এইকেইদিন সম্প্ৰচাৰ হৈ আছে বহু সংখ্যক লোকৰ সমাহাৰ হৈছে যোৱাকালি